गामिनि रायजो राजाफोरनि थांलाय फैलाय खाबुनि थाखाय गोनां जानाय औवानि दालां लुफुंनानै होदों समाज सिबियारि बनेन्द्र कुमार मोसाहारि। क'क्राझार जिल्ला पर्बतजरा महकुमानि सिङाव थानाय फालाकाटा पार्ट 2 गामिनि रायजो राजाफ्रा गोलाव समनिफ्रायनो गामियाव थानाय गंसे औवानि दालांखौ लानानै गोथौ जिंगायाव भुगिबोनो गोनां जादोंमोन। गोबां खेब सोलिफु बिटिआर सरकार आरो एमएलए मनमोहन ब्रह्मखौ दालांखौ लुफुंना होनांगौनि थाखाय खावलायबोसेयावबो लुफुंजायैनि जाहोनाव दिनैनि सानाव समाज सिबियारि आथिखालनि बिजेपि राजखान्थि हान्जानि भाइस चेयारमेन आसाम प्लेन्स ट्राइब डेभेलपमेन्ट कर्परेशननि दैदेनगिरि एबा मोनसे समनि एमएलए बनेन्द्र कुमार मोसाहारिया गामिनि दालांखौ दिनैनि सानाव लुफुंना होनायखौ लानानै गोजोननाय फोरमायनायजों लोगोसे फैगौ समाव गामिनि रायजो राजाफ्रा बिजेपि हान्जानि बिजाथिनो भट होनायनि गोख्रों थिरांथा लानायखौ दिनै नुनो मोननाय जायो। मैं এটা মানে কথা কয় যে আমার এই ফালাকাটা 2 খণ্ড মানে আমার আজি কব গেলে মোটামুটি 30-35 বছৰৰ বেছিকৈ হৈছে। এটো আমি গাঁৱৰে মানে দলংখন নিজে নিজে বনাই, তথাপিও আমি ইউপিপিএল হোক বা বিপিএফ হোক এইবিলাকৰ পৰা কোনো মানে সহায় সহযোগটো মই নাপায় আমাৰ গাঁৱৰ মানুহটো। এইটো কাৰণে মই আজি মানে সেইটো একেবাৰে নিদিয়াৰ কাৰণে আজি নতুন মছাৰীৰ ঘৰত কৈছে সি হ'ল দে তহঁতৰ যদি মানে কিবা অসুবিধা যদি হয় দলঙৰ ওপৰত তেনেহলে মই দিম, অলপ সাহায্য কৰিম বুলি বনেন মছাৰী স্বীকাৰ কৰিলে। এইটো কাৰণে আমিও মানে আমাৰ গাঁৱৰ মানুহবিলাক আৰু আমাৰ গাঁৱৰ মানুহে মানে তাক যদি সিহঁতে যদি আমাক সহায় কৰে তেনেহলে তাক আমি সহায় কৰিম বুলি আমি মান্তি কৰি ললো আৰু এইটোৱে সিও মান্তি কৰি স্বীকাৰ কৰিল আৰু সিও মানে দলংখন পাছৰ ব্ৰিজটো বনাই দিলে। এইটো কাৰণে মই বনেন মছাৰীক বহুত বহুত ধন্যবাদ দিছোঁ আৰু গাঁৱৰ মানুহৰ আমাৰ লগত থাকে বহুত বহুত ধন্যবাদ দিছোঁ। এইটো কাৰণে মই এতিয়া মই যদি কিবা আলোচনাত ভোটত যদি আলোচনা থাকে আমি সদায় মানে একেলগে সদায় মানে বনেন মছাৰক মনত কৰি মই বনেন মছাৰকে ভোট দিবলৈ খুজিতৰে মানে ৰাস্তা ঘাট একো বনাই নাই আৰু আমি তাকে তাৰ ওচৰত যদি যায় তথাপিও মানে আমাক মানে একো সাহায্য দিয়া নাই, বিপিএফে দিয়া নাই আৰু এতিয়া ইউপিপিএল আছে, ইউপিপিএলও আমাক কোনো সাহায্য কৰা নাই। এইটো কাৰণে মই আজিৰ তাৰিখৰ মতে আমি বনেন মছাৰীক ক'লে এই বনেন মছাৰী মোক অলপ সহায় কৰিলে আৰু ব্ৰিজখন বনাই দিলে। এইটো ব্ৰিজখন চাবি এতিয়া মানে এতিয়াতো সিজন আছে বুলি মানে অলপ নামা দি যাব পাৰে, কিন্তু যেতিয়া বাৰিষা হ'ব আৰু বৰষুণ হৈ থাকিব তেতিয়া মানে ইফালদি এটা চাইকেলো যাব নোৱাৰে, মানুহে খোজকাঢ়ি যাব নোৱাৰে আৰু মানে বেলেগ বেলেগ ঠাইৰ মানুহ আহিলে বাইক বা কিবা চাইকেল এইবিলাক আনিলে একো মানে যাবলৈ মানে কিবা সুবিধা নাই। এইটো কাৰণে মই বনেন মছাৰক সেইদিনা ক'লো এইটো আমাৰ কথা লৈ কিনে সিও বিশ্বাস কৰি আমাক এই বাছৰ ব্ৰিজখন বনাই দিলে। এইটো কাৰণে মই বহুত বহুত ধন্যবাদ। এইটো কাৰণে আৰু লগতে আমাৰ বিদ্যাও ব্ৰহ্ম আছে লগতে, সেইটো মানে আমাক হেল্প কৰি তাৰ বনেনৰ লগত কি কথা পাতিব লাগে সি নিজে মানে কৈ কথা পাতি দিলে আৰু ইয়াৰ কথাও মই এতিয়া মনত পৰিব লাগে আৰু মোৰ কৰ্তব্য এইটোৱেই। জাগাটোৰ নাম হৈছে ফালাকাটা পাৰ্ট 2 গাৰোপাৰা। মছাৰকে ভোট দিব লাগিব মানে সিয়ে আমাক আমাৰ গাঁওখন আৰু আমাৰ ব্ৰিজখন সহায় কৰিলে, তাৰ কাৰণে আমি তাকে ভোট দিম বুলি মই স্বীকাৰ কৰিছোঁ আৰু